হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই প্ৰাঞ্জল টেক ইউটিউব চেনেললৈ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু হৈছে অযোধ্যা ৰাম মন্দিৰ ইতিহাসৰ ওপৰত অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটামান লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি। তেন্তে বলক আজি আমি কুৱেশ্যন পিনে আগবাঢ়োঁ। আজি কুৱেশ্যনৰ প্ৰথম কুৱেশ্যনটো হৈছে অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। শ্ৰীৰাম জন্মভূমি মন্দিৰ আধাৰশিলা কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 5 আগষ্ট 2020 চনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অযোধ্যা ৰাম মন্দিৰ উচ্চতা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 161 ফুট। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কোনটো কোম্পানীয়ে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ LT। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অযোধ্যা ৰাম মন্দিৰ স্থাপিত কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ৰজনীশ কুমাৰ। নেক্সট কুৱেশ্যন। ৰাম জন্মভূমিৰ মন্দিৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নৰেন্দ্ৰ মোদী। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অযোধ্যাৰ পৰিৱৰ্তিত নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ফৈজাবাদ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অযোধ্যা বিবাদৰ শুনানি একেৰাহে কিমান দিন চলি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 40 দিন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ চাৰজু। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 1988 চনৰ মানচিত্ৰ অযোধ্যা ৰাম মন্দিৰ উচ্চতা কিমান আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 141 ফুট। নেক্সট কুৱেশ্যন। কিমান একক মাটি লৈ অযোধ্যা বিবাদ আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 2.77। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অযোধ্যা বিবাদক লৈ কিমানখন বিচাৰপীঠে ৰায় দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 5খন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ন্যায়াধীশ ৰঞ্জন গগৈৰ বাহিৰে অযোধ্যা বিবাদৰ ৰায়দান লগত জড়িত 4জন ন্যায়াধীশ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুইটেবল অল ফৰ অল। নেক্সট কুৱেশ্যন। অযোধ্যা বিবাদৰ সিদ্ধান্তৰ পিছত মছজিদৰ বাবে কিমান মাটি দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 5 একক। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অযোধ্যা বিবাদৰ সিদ্ধান্ত কাৰ পক্ষত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ৰাম জন্মভূমি ষ্টাম্প। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অযোধ্যা অৱস্থিত মছজিদটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক বাবৰি মছজিদ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অযোধ্যা বিবাদৰ চূড়ান্ত ৰায় উচ্চতম ন্যায়ালয়ে কেতিয়া দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 9 নৱেম্বৰ 2019 চনত। নেক্সট কুৱেশ্যন। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ যোগী আদিত্যনাথ। নেক্সট কুৱেশ্যন। ৰাম মন্দিৰ ভূমি পূজন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 2020 চনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। শেহতীয়াকৈ কোন ঠাইত 4 লাখ ধূপকাঠি জ্বলাই গিনিছ বুকত নাম পঞ্জীয়ন হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ অযোধ্যা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। বাবৰি মছজিদৰ ভাঙি পেলোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ কল্যাণ সিং। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা অন্যান্য ধূপডালৰ কিমান ফুট দীঘল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ 108 ফুট। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ৰামলালাৰ নতুন প্ৰতিমূৰ্তিৰ উচ্চতা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 51 ইঞ্চ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অযোধ্যা বিবাদৰ ভূমিৰ লগত কোনটো ঐতিহাসিক ঘটনা জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ বাবৰি মছজিদ ভাঙি পেলোৱা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ৰাম মন্দিৰ কমপ্লেক্সৰ 4টা চুকত কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 4টা মন্দিৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কোন তাৰিখে ৰামলালা আজীৱন প্ৰাণ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22 জানুৱাৰী 2024 চনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ৰাম মন্দিৰত কিমান মণ্ডপ থাকিব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ
5টা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ৰাম মন্দিৰ কিমান স্তম্ভৰ থাকিব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 392টা। নেক্সট কুৱেশ্যন। শ্ৰীৰাম জন্মস্থান অযোধ্যা আন কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ চাৰ্কেট। বন্ধুসকল, আপোনালোকে বহুমূলীয়া সময়কণ দি ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আৰু যদি ভাল লাগিছে, আগলৈ এনেধৰণে ভিডিঅ' পাবলৈ বিচাৰে তেন্তে হ'লে নিশ্চয় লাইক কমেণ্ট কৰি কিনে জনাব বুলি আশা থাকিল। ধন্যবাদ।